বাইদেউ ভেলাঘৰ বনাৰ খানা খাইছিলোঁ হাঁহে মাহে গোটাই মাৰি দিছোঁ 2 বেগ পেন খালোঁ যেন মানে মই পৰা ৰাতি হাগিয়ে আছোঁ বিচনাতে হাগি গেছি হাগি দিছোঁ 2 ঘণ্টা থাকব নৰা হৈ গৈছোঁ আপনি বই লাগছন মোৰ ভিজিটটো দেয়া আগতে ভিজিট লাগা হলে কিমান টকা 500 ৰাবুক আছে নে নাই চাও ৰবক আছে ৰবক লাখ 500 টকা আপোনাৰ আপনার নাম কি এনে মোৰ নাম গৌৰৱ কিন্তু কালি ৰাতি হাগাৰ পা আজি ৰাতিপুৱা মাহঁতে মোক হাগুৰা নাম দিছে গাঁওখনৰ নাম কি আপনার গাঁওখনৰ নাম কচুকটা তোমার বয়স কিমান মোৰ বয়স 20 বছৰ তই তুলা আপনার ঘর এই মোক এনেকুৱা ঘট নালাগে মোক এনেকুৱা ঘট লাগে যাতে বিস্কেটে কামটো কৰি দিলে হ'ল আৰু ইমান ঠাণ্ডাত পানী চানি ঢালিব নোৱাৰি না সেইকাৰণে বাছ বস্তুখিনি পেট দিলে হ'ল আৰু এনেকুৱা এটা ঘট লাগে আইডিয়া এ তুলা এইটো কি আৰু এটা আগৰ দিনৰ হাগিছ আগৰ দিনৰ হাগিছ আজি আপনি হাগি ফেলা কালিৰ মানে এইটো আপনি ঘৰতে বনাই ল'ব পাৰি পইচা চইচা নালাগে কি কয় কেনেকুৱা আমাৰ হাগিছ মানে এইটো খুলি ফেলা আপনি এটা হাগি ফেলা পেলাই দিব আপুনি ভাল পদ্ধতিৰ হাগিছ দিছে এইটো মই এতিয়া হাগিম কালি গেলি পেলাই দিম কোনে আৰু হাত চাত ধুই থাকে এতিয়া ঘৰতে বনাই ল'ম আৰু মজা হাগিছ দিছে আপুনি জোতা বাইদেউ আপুনি জোতা লওক আৰু মোক 500 টকাটো ঘূৰাই দিয়ক আৰে আপুনি মোক বিনা পইচা নলগাকৈ মই জোতা ঘৰত বনাই ল'ব পাৰিম এতিয়া মই কি দৰকাৰ মোক 500 টকা